নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অনলাইন ফৰ্ম ফিলআপ মোবাইলৰ জৰিয়তে কেনেদৰে কৰিব পাৰি জানো আহক। প্ৰথমে গুগল ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু চাৰ্চ কৰিব dibru.online। চাৰ্চ কৰাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অনলাইন ছাৰ্ভিচ পৰ্টেলটো খোল খাব আৰু তাত থকা কথাখিনি ভালদৰে পঢ়ি ল'ব। কথাখিনি পঢ়ি লোৱাৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অনলাইন এক্সামিনেশ্যন পৰ্টেল ফৰ নন CBCS অপশ্যনটোত ক্লিক কৰিব। ৰঙা আছে সেইটোত ক্লিক কৰিব। তাৰ পৰা বেলেগ এটা পেজ খোল খাব। সেই পেজটো খোল খোৱাৰ লগে লগে তাত থকা ইনষ্ট্ৰাকশ্যনখিনি কথাখিনি ভালদৰে পঢ়ি ল'ব। এপ্লিকেশ্যন কৰিবৰ বাবে কি কি বস্তুৰ প্ৰয়োজন হয় সেইসমূহ তাত দিয়া আছে, ভালদৰে পঢ়ি ল'ব। অনলাইন ফৰ্ম ফিলআপ কৰিবৰ বাবে আপোনাৰ প্ৰয়োজনীয় বস্তুকেইটা হ'ল একপি পাছপোৰ্ট চাইজ ফটো লাগিব, হোৱাইট বেকগ্ৰাউণ্ডৰ, আৰু এটা ছিগনেচাৰ লাগিব। যদি আপুনি বেটাৰমেণ্ট বা বেকলগ দিব বিচাৰে তেতিয়াহ'লে আপোনাৰ প্ৰিভিয়াছ মাৰ্কশ্বিটখন লাগিব আৰু এটা মোবাইল নাম্বাৰ লাগিব, এটা ইমেইল লাগিব। আৰু পিছত নেট বেংকিং, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপুনি আপোনাৰ পে'মেণ্টটো দিব পাৰিব। আৰু যদি আপোনাক কিবা হেল্পৰ প্ৰয়োজন হয় তেনেহ'লে ইউনিভাৰ্চিটিৰ নাম্বাৰ দিয়া হৈছে তলত, সেই নাম্বাৰসমূহৰ জৰিয়তে আপুনি যিকোনো ধৰণৰ টেকনিকেল ছাপোৰ্ট ল'ব পাৰে। পাছপোৰ্ট চাইজৰ ফটোৰ বেকগ্ৰাউণ্ডটো কেনেদৰে চেঞ্জ কৰিব এইটো ভিডিঅ'টোৰ শেষত দিয়া হৈছে। কোনো ধৰণৰ এপ ইনষ্টল নকৰাকৈ আপুনি গুগলৰ জৰিয়তে বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই ল'ব। তাৰ পৰা আমি এইবোৰ ভালদৰে পঢ়াৰ পিছত আমি এণ্টাৰ অপশ্যনটো ক্লিক কৰিম। এণ্টাৰ অপশ্যনটো ক্লিক কৰাৰ লগে লগেই বেলেগ এটা পেজ খোল খাব। আৰু আমাৰ যিটো জিমেইল আছে সেইটো চাইন ইন কৰিব লাগিব। চাইন ইন অপশ্যনটোত ক্লিক কৰাৰ পিছত আমাৰ মোবাইলৰ ইমেইলটো চিলেক্ট কৰিব লাগিব। যদি আগত জিমেইলটো চাইন ইন হৈ থকা নাই তেনেহ'লে আমাৰ জিমেইলটো চাইন ইন কৰিব লাগিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, এটা জিমেইলৰ জৰিয়তে এখনহে ফৰ্ম ছাবমিট কৰিব পৰা যায়। তাৰপিছত আপোনাৰ জিমেইলটো চিলেক্ট কৰিলে, চিলেক্ট কৰাৰ পিছত এটা বেলেগ পেজ খোল খাব আৰু পেজটো খোল খোৱাৰ লগে লগে মোবাইল নাম্বাৰ আপডেট দিবৰ বাবে আহিব। মোবাইল নাম্বাৰত আপোনাৰ নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি হোৱাৰ পিছত নেক্সট অপশ্যনটো ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো ভেৰিফাই কৰিব। অপশ্যনটোত ক্লিক কৰিব। আপডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এটা বেলেগ পেজলৈ গুচি যাব। তাৰ পৰা আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব দেখাব। আপুনি মেইল হ'লে মেইল, ফিমেল হ'লে ফিমেল বা আদাৰ হ'লে আদাৰ অপশ্যন ক্লিক কৰিব। মেইল গতিকে মেইল অপশ্যনটো ক্লিক কৰি আপডেট অপশ্যনত ক্লিক কৰিলোঁ। তাৰপিছত আমি ৰেগুলাৰ, কম্পাৰ্টমেণ্টেল, বেকলগ সেইসমূহ অপশ্যন আছে। ইয়াত আমি যিহেতু ৰেগুলাৰ গতিকে আমি প্ৰথম অপশ্যনটো ক্লিক কৰিম, এপ্লাইত ক্লিক কৰিম। এপ্লাইত ক্লিক কৰাৰ লগে লগে প্ৰগ্ৰেম নেমটো চিলেক্ট কৰিব। BA হ'লে BA, BSc হ'লে BSc আৰু BCom হ'লে BCom। তাৰপিছত এক্সাম টাইটেল চিলেক্ট কৰিব। 6th চেমৰ হ'লে 6th চেম, 4th চেমৰ হ'লে 4th চেম আৰু 2nd চেমৰ হ'লে 2nd চেম। ভালদৰে পঢ়ি চাই ল'ব। এক্সাম টাইটেল দিয়াৰ পিছত এক্সাম ছেমিষ্টাৰটো ওলাব। এক্সাম ছেমিষ্টাৰটো আপুনি 6th চেম হ'লে 6th চেম আৰু 2nd চেম হ'লে 2nd চেম বা 4th চেম হ'লে 4th চেমত ক্লিক কৰিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। কনফাৰ্ম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ নামটো ওলাই যাব আৰু তাত ক্লিক কৰিব। তাৰপিছত আপোনাৰ কলেজৰ নাম, আপোনাৰ নাম ওলাই যাব। যদি শুদ্ধ হয় কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। সেই ডিটেইলছ ওলাই যাব, কলেজৰ নাম, কোন চেম আৰু
নিজৰ নাম ওলাই যাব। যদি শুদ্ধ হয় কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনটোত ক্লিক কৰাৰ লগে লগেই এপ্লিকেশ্যন ফৰ্মখন ওলাই যাব। এপ্লিকেশ্যন ফৰ্মৰ ফাৰ্ষ্ট পেজটো ওলাই যাব। সেই ফাৰ্ষ্ট পেজটোত আপুনি আপোনাৰ মেজৰ কিহত সেইটো ওলাব আৰু আপোনাৰ দেউতাৰ নাম, মাৰ নাম, ডেট অফ বাৰ্থ, এড্ৰেছ এইসমূহ উল্লেখ কৰি দিব। নাম, এড্ৰেছ, মা দেউতাৰ নাম শুদ্ধকৈ এণ্টাৰ কৰাৰ পাছত নেক্সট অপশ্যনটো ক্লিক কৰিব। নেক্সট অপশ্যনটো ক্লিক কৰাৰ লগে লগে ফৰ্মখনৰ দ্বিতীয়টো ষ্টেপ ওলাব। দ্বিতীয়টো ষ্টেপত আপোনাৰ ফটো আৰু ছিগনেচাৰটো আপলোড কৰিব লাগিব। ফটো অপশ্যনটো ক্লিক কৰি আপোনাৰ হোৱাইট বেকগ্ৰাউণ্ডৰ ফটোখন চিলেক্ট কৰিব আৰু ইয়াত চেণ্টাৰত বহাই দিব। ফটো আৰু ছিগনেচাৰটো আপলোড কৰি নেক্সট অপশ্যনটো ক্লিক কৰিব। নেক্সট অপশ্যনটো ক্লিক কৰাৰ পিছত ফৰ্মখনৰ থাৰ্ড ষ্টেপটোলৈ গুচি যাব। এই থাৰ্ড ষ্টেপটোত আপোনাৰ গোটেই ডিটেইলছখিনি ওলাই যাব, শুদ্ধ হৈছে নাই ভালদৰে চাব। আপুনি দিয়া ডিটেইলছখিনি শুদ্ধ হোৱাৰ পিছত ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে বেলেগ পেজ খোল খাব আৰু সেই পেজটোত আপোনাৰ ফৰ্মখন ছাবমিট হোৱা দেখাই দিব আৰু ফৰ্ম নাম্বাৰটো দেখাব। আৰু তাত আপুনি আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছ, কলেজ ভেৰিফিকেশ্যন আৰু পে'মেণ্ট ষ্টেটাছৰ বিষয়ে জানিব পাৰিব। আৰু ইয়াৰ পিছত ভিউ ফৰ্মত ক্লিক কৰাৰ লগে লগে গোটেই ডিটেইলছসমূহ ওলাব আৰু ইয়াত প্ৰিণ্ট অপশ্যনটো ক্লিক কৰিব বা আপোনালোকে ডেস্কটপ ছাইডত ক্লিক কৰিও সম্পূৰ্ণ ফৰ্মখন পাই যাব আৰু তাত স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব পাৰিব। ইয়াত প্ৰিণ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি PDF হিচাপে ছেভ কৰি থ'ব পাৰিব।